মোৰ মিতা মিত্ৰ, তুমি কুশলেই আছানে? মোৰ মিতা মিত্ৰ, তুমি কুশলেই আছানে? মোৰ মিতা মিত্ৰ, আমি বুজা নাই তুমি কি ভুল কৰিছা। আমি শুনা নাই ছ'চিয়েল মিডিয়াত কিহৰ কাৰণে তোমাক লৈ ইমান চলিছে বিতৰ্ক। তুমি কি ভুল কৰিছা? তুমি সিহঁতক একবাৰ ক্ষমা কৰি দে বুলি তুমি এবাৰৰ কাৰণে সিহঁতক কোৱাও। মোৰ মিতা মিত্ৰ, তুমি কুশলে আছানে? এতিয়া তুমি কুশলে আছানে? তোমাৰ চলিৰ বক পাতিঙেই, তোমাৰ মুখৰ সৌন্দৰ্যতাই বৰকৈ সকলোকে আমনি কৰিছে। বৰকৈ সকলোকে আকৰ্ষিত কৰিছে। তুমি কেনে আছা? তুমি এবাৰ সকলোকে মিচিকে হাঁহিৰে চকুলে চোৱা না। তুমি এবাৰ সিহঁতক সকলোকে মিচিকে হাঁহিৰে চকুলে চোৱা না। তোমাৰ বাবে কাৰোবাৰ চাগে অংকই নিমিলা হয়। কাৰোবাৰ চাগে তোমাৰ বাবে সংসাৰতেই জুই লগা হয়। তোমাৰ জনপ্ৰিয়তাই এতিয়া ছ'চিয়েল মিডিয়াৰ ভিডিঅ'বোৰেও জনপ্ৰিয়তা পোৱা হ'ল। কাৰোবাৰ চাগে ছ'চিয়েল মিডিয়াৰ ভিডিঅ'বোৰেও তোমাৰ কাৰণেই জনপ্ৰিয়তা পোৱা হ'ল। তুমি এতিয়া কেনে আছা মোৰ মিতা মিত্ৰ? তোমাৰ সৌন্দৰ্যতাই সকলোৰে কথাক অলপ পালত লগাই দিছে। তোমাৰ সৌন্দৰ্যতাই সকলোকে কথাক অলপ পালত লগাই দিছে। মোৰ মিতা মিত্ৰ, তুমি এবাৰ মোৰ কাষলৈ অহা। তুমি এবাৰ মোৰ চকুলে চোৱা না। তুমি আহা না। তুমি এবাৰ মোলে হাঁহি দিয়া না। তুমি আহিবা, মই এফাকি বিহু গীত জুৰিম, তুমি আহি নাচি দিবা। তোমাৰ খামুচীয়া কঁকালটি ঘূৰাই ঘূৰাই এবাৰ আহি তুমি নাচি দিবা। তেতিয়া আমাৰ সকলোৰে ভাল লাগিব। ঢোলটিও বজাব ঢুলীয়াই, দেখিবলৈ জানা বহুত ভাল লাগিব। তুমি এনেই ধুনীয়া, তুমি আহি এবাৰ নাচি দিলে তোমাক দেখিবলৈ বহুত ধুনীয়া লাগিব। মোৰ মিতা মিত্ৰ, তুমি আহিবা। তুমি আহি এবাৰ নাচি দিবা। মই এফাকি বিহু গীত জুৰিম, তুমি আহি নাচি দিবা। তুমি কুশলে আছাতো? তুমি কুশলেই থাকা। তুমি কুশলেই থাকা। তুমি এইবাৰ বহাগত আহিবা। ধন্যবাদ।